কিবা টুল কৰি আছে মোৰ গানবিলাক লৈ। সেইকাৰণে আপুনি নেক্সট টাইম এনেকুৱা বিহু গান বা অসমীয়া গান গাবলৈ হ'লে আপুনি পি কে নাথে আফিয়া খাতুনক তাৰমানে বেয়াকৈ ফোনত গালি পাৰিলে। ভাল পাইছো পোৱা পিঠাত জুই লাগিলে পি কে নাথে আফিয়া খাতুনক বেয়াকৈ দম দিলে। ভাল পাইছো একদম মজা লাগিছে। পি কে নাথ গৈ আফিয়া খাতুনৰ ঘৰত গৈ খাই বৈ আহিছিলে ধুনীয়াকে। তো এতিয়া ফোনত গালি পাৰিছে। মজা পাইছো মই খুব ভাল পাইছো, তাৰমানে খুব ভাল পাইছো। কিনো গালি পাৰিছে আপোনালোকে চাওকচোন বাৰু। মোৰ তাতো একদম বেয়া কমেণ্ট কৰিছে আৰু কিবা টুল কৰি আছে মোৰ গানবিলাক লৈ। সেইকাৰণে আপুনি নেক্সট টাইম এনেকুৱা বিহু গান বা অসমীয়া গান গাবলৈ হ'লে আপুনি শুদ্ধকৈ গাব। আপোনাক কিন্তু মই কথাটো জনাই থলো। হ'ব, মই শুদ্ধ কৰিবলৈ চেষ্টা কৰি আছো। হেল্ল'। এইটো আপোনাৰ হেৰি কি কয় আম টেঙা 3টা নেমু টেঙা 3টা গোৱা বাইদেউজনী নহয় জানো? সিদিনাখন আপোনালোকৰ ঘৰলৈ যে গৈছিলো পিকে মই কৈছো আপোনাক। সিদিনাখন আপুনি নম্বৰটো মোক মানে যোৱা ধৰা হ'ল, নম্বৰটো নল'লো আৰু নম্বৰটো আপুনি ওচৰৰ মানুহজনৰ দিলে। সেই মানুহজনে মোবাইলটো আপোনাক কথা পাতিবও নিদিয়ে। এতিয়া মানে মেইন কথাটো মই আপোনাৰ ওচৰলৈ আহিছো। আপুনি যে অসমীয়া বিহু গান বিলাক যে আপুনি যে গাই আছে, তাত আপুনি ভাষাবিলাক কিছুমান মানে বেলেগ ভাষা নিচিনা আপুনি কৰে। আপোনালোকৰ ঘৰতো গৈ পেলাই মই ধুনীয়াকে বুজাই দিছো। তাৰপিছত এতিয়া মানে মেইন কথাটো কি, আপুনি যে এই বিন্দু শব্দটো যে লগাই দিয়ে বিন্দু, এই বিন্দুটো আপুনি মুখৰ স্থানটো ভিন্দু ক'ব নোৱাৰে নে? মই এতিয়া শুদ্ধ কৰি আছো নহয়। ভিন্দু এনেকুৱা। মানে কি এনে আপুনি ভিন্দু ক'ব পাৰে, গানটো ষ্টাইল আছে মানে বিন্দু বুলি কয় ন? গানটো ষ্টাইল কৰি পেলাই মই বিন্দু কৈছো। মানে কি আপুনি কাম এটা কৰিব, আপুনি এতিয়া বৰ্তমান ভাইৰেল হৈ আছেতো, আপুনি ভাষা কিছুমান হেল্ল' শুনিছেনে? শুনি আছো। এনে আপুনি মানুহজনী হয় নে নহয় আম টেঙা দিয়া? মই আফিয়া খাতুন যে? আফিয়া খাতুন মই। শুনক, মানে কি মই আপোনালোকৰ ঘৰলৈ গ'লো বুলিয়ে মই আপুনি যে ভুল কাম কৰি থাকিব মই যে একো নকওঁ আপুনিতো নেভাবিব কিন্তু। হ'ব। আপুনি আমাৰ অসমীয়া ভাষাকেইটা মানে কওঁতে অকণমান উচ্চাৰণটো শব্দ উচ্চাৰণবিলাক খুব ধুনীয়া কৰি দিব। এতিয়া শুদ্ধ কৰি আছো নহয়। ভিন্দু আৰু নেমু টেঙা 3টা। এইটো হৈছে মানে কি আপুনি যদি শুদ্ধ সত্যকে আপুনি গাই নহয় তেতিয়া আপোনাক কোনেও টল কৰিব নোৱাৰে। শুদ্ধ কৰি আছো, এতিয়া শুদ্ধ কৰি গাম। কাৰণ আপোনাৰ ৱৰ্ড বিলাক মিছ হৈ থকাৰ কাৰণে আপোনাক মানে বহুতে টল কৰি আছে, বহুতে বেয়াকে কৈছে, পুলিচ কেছ দিব দিছে, চৰকাৰে কি কৰি আছে সেয়ালৈকে আপোনাক কৈছে। এতিয়া আপুনি এই কথাটো ইয়াত মোবাইলতে মোক কৈ দিয়ক, কাৰণ মই আপোনাৰ কথাবিলাক মই ৰেকৰ্ডিং কৰিম এতিয়া। আপুনি কৈ দিয়ক, কওক যে বিন্দুটো মই নিজে বিন্দু বুলিহে কওঁ, এনেই উচ্চাৰণটো ভিন্দই হয়। ক'ব পাৰিবনে আপুনি? ক'ব পাৰিব। কওকচোন আপুনি। এই বিন্দুটো হৈছে এইটো মোৰ গান, মই ষ্টাইলত গাইছো। ষ্টাইলত কি বুলি বিন্দু এইটো হৈছে অসমীয়া ভাষাত। বিন্দু এইটো অসমীয়া ভাষাত মই গানটোত ষ্টাইলত মোৰ ভাষাটোত কয় বিন্দু। নহয় এতিয়া মানে মেইন কথা কি, আপোনালোকে মুছলিম মানুহখিনিয়ে যেতিয়া অসমীয়া কথা এটা কয় নহয়, অসমীয়া কথা কওঁতে মাজত দুটা এটা ভুল হৈ যাব পাৰে, একো ডাঙৰ কথাটো নহয়। ভুল হৈ যায়। কাৰণ আমি হিন্দী কওঁতে আমাৰ ভুল হৈ যাব পাৰে, ইংলিছ কওঁতে আমাৰ ভুল হৈ যাব পাৰে। কাৰণ কিছুমান নলবীয়া মানুহবিলাকে যিবিলাক ভাষা কয় আমাৰ অসমীয়াটো শুদ্ধকৈ কৰিব নোৱাৰে, মানে অলপ ভুল হৈ যায়। মানে সেইটো সিহঁতৰ নিয়মত চলিছে। কিন্তু আপুনি যেতিয়া আমাৰ অসমীয়া গানটো গাবলৈ বিচাৰে নহয়, তেতিয়া আপুনি ৱৰ্ডবিলাক শুদ্ধ কৰিবলৈ চাব। মই শুদ্ধ কৰি চেষ্টা কৰি আছো। এই দুটুমনি লৈ গৈছে, গাতে চাদু নাথাকে। এইটো ধুনীয়াকে কৈছো। আৰু নেমু টেঙা এইটো ধুনীয়াকে কৈছো। ভিন্দু এইটো ধুনীয়াকে কৈছো। এতিয়া আপুনি মোৰ লগত যেনেকে অসমীয়াত ধুনীয়াকে কথা পাতি আছে, এই দুটা এটা ভুল হৈ গ'লে আমি এইটো ভুল বুলি নকওঁ। কাৰণ অসমীয়াত আমি 100 ভিতৰত 100 কোনেও নাপায়। অসমীয়াত কোনোবাই হয়তো 100 ভিতৰত 100 পায়, কোনোবাই হয়তো 50 পায়, কোনোবাই হয়তো 60 পায়, কোনোবাই হয়তো 40 পায়। অসমীয়া লয় ভুল হোৱাটো ডাঙৰ কথা নহয়। আপুনি ভুলটো শুদ্ধ কৰিব চাওক। মানে আজি 50 নম্বৰ পাইছে, কাইলৈ 100 পাবলৈ চেষ্টা কৰক। অসমীয়া ভাষাটো যেনেকুৱা এনেকুৱা গান গালে ভাষাৰ নিচিনা শুদ্ধ নহয়। গান গালে কিবা অলপ বেয়া হৈ যায়। নহয় গানটো সুৰ দিলে বেলেগ ভাষা হোৱাৰ ডাঙৰ কথা নহয়। আপোনাৰ যিখিনি মানে নৰ্মেল মানে বস্তু, যিখিনি বাইদেউ ভিন্দু, আপুনি বাইদেউ কয় আকৌ বিন্দু কয়, এনেকে নকব। বাইদেউ ভিন্দু এনেকে কব। আৰু পৰাপক্ষত আমাৰ যিবিলাক আপুনি বিহু গান যে গাইছে, এই বিহু গানবিলাক পৰাপক্ষত আপুনি নেগাব।
হ'ব মানে শুদ্ধ কৰি গাম কেনেকে গাব যদি আপুনি গায় শুদ্ধ কৰি গাব আপোনাৰ ষ্টাইলত গাওক আপুনি সুৰটো যিয়ে নিদিয়ক আমাৰ জুবিন দাৰ গানেই হৈ থাকিব আপুনি সুৰটো বেলেগকৈ নিলেও কথা নাই কিন্তু আপুনি সুৰত আপোনাৰ ৱৰ্ডবিলাক সম্পূৰ্ণ শুদ্ধ কৰি নিব হ'ব কাৰণ আপোনাৰ তালৈ মই যোৱাৰ কাৰণে মোক বহুত বেয়া কমেণ্ট আহি আছে আপোনাৰ ঘৰলৈ মই যোৱাৰ কাৰণে মোক অসমীয়া কথা ক'ব নাজানো বুলি কৈছে গম পাইছে নাই মোৰ তাতো একদম বেয়া কমেণ্ট কৰিছে আৰু কিবা টুল কৰি আছে মোৰ গানবিলাক লৈ সেইকাৰণে আপুনি নেক্সট টাইম এনেকুৱা বিহু গান বা অসমীয়া গান গাবলৈ হ'লে আপুনি শুদ্ধ কৰি গাব আপোনাক কিন্তু মই কথাটো জনাই থলো হ'ব মই শুদ্ধ কৰিবলৈ চেষ্টা কৰি আছো এতিয়া মই শুদ্ধ কৰি আগলৈ যাম শুদ্ধ কৰিব চেষ্টা কৰিব আপুনি ইয়াত মোক বেয়া পায়ো লাভ নাই ভাল পাই লাভ নাই কিন্তু হ'ব এতিয়া ৰাখিছো যাওক তুমি এই আফিয়া খাতুনক একদম পুৰা মজা দিলা মজা সক্ৰিয় নিদিলা তোমাক ছাপৰ্ট কৰিছো পিকে নাথ তোমাক ছাপৰ্ট কৰিছো তাইক তাৰমানে উচিত শিক্ষা দিলা ফোন কৰি পিনি ভাল শিক্ষা দিছা তুমি তো ভিডিঅ'টো আজি ইমানতে সমাপ্ত মাৰিব লৈছো যদি ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ অলপ কৰি দিব দেই কৃষ্ণ হে দেই কৃষ্ণ